নমস্কাৰ সকলোকে গুড মৰ্নিং পুনৰ এটি মিনি ভ্লগলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। ৰাতিপুৱা শুই উঠাৰ পৰা আমাৰ ব্যস্ততাবোৰ জানেই নহয়। ছোৱালীজনী আজি প্ৰায় 2 সপ্তাহৰ পাছত স্কুললৈ যাব, কাৰণ তাই বহুত বেছি গা বেয়া হৈছিল। মই আপোনালোকক ভিডিঅ' দেখাইছিলোঁ আৰু পষ্টো কৰি আছিলোঁ। তাৰপিছত তাইক আজি উলিয়াই লৈছোঁ 2 সপ্তাহৰ পিছত, কিন্তু তাই নাযাওঁ বুলি নাই কোৱা দেই, ধুনীয়াকৈ ওলাই মেলি লৈছে। অৱশ্যে এইটো কালিৰ ভিডিঅ'হে আছিলে, মোৰ মানে এডিট কৰিবলৈ আজিকালি ইমানেই এলাহ। ভিডিঅ' কৰি থৈ দিওঁ, কিন্তু মানে এডিট কৰা এলাহতে আপলোড কৰাহে নহয়। আজি যেনিবা দিছোঁ আৰু যেনে তেনে আপলোড কৰি মেলি, আৰু ভিডিঅ'টো তাইহে কৰিছে দেই। মা ভিডিঅ' এটা কৰা আকৌ বুলি সেইকাৰণে বাৰে প্ৰতি তাই মানে কেমেৰাটোলৈ চাই আছে। ওলোৱা সময়ত যে তাইক 101টা কথা, মানে এইটো নহয় সেইটো নহয় সেইটো নহয়, তাইৰ মতেহে আৰু ইটো কৰিব লাগে সিটো কৰিব লাগে, উপায় নাই। উলিয়াই লৈছোঁ স্কুললৈ বুলি তাইক ধুনীয়াকৈ। তাইক উলিয়াই মেলি আকৌ ময়ো নিজে ৰেডি হৈ ল'ব লাগে নহয়, কাৰণ তাইক মই এতিয়া অনা নিয়া কৰি আছোঁ, দেউতাকো যিহেতু নাই। আগতেতো আমাৰ মা দেউতাহঁতে খবৰেই নাই, আমি ওলাই মেলি একদম স্কুল যাওঁ আৰু। এতিয়া ল'ৰা ছোৱালী বহি কিতাপ ভৰাই দিয়াৰ পৰা টিফিন আদি কৰি চব মানে কৰি আকৌ নিজেও ওলাই মেলি থৈ আহিবগৈ লাগে। কিনো কৰিব, যুগৰ পৰিৱৰ্তন হোৱাৰ লগে লগে সময়ৰ মানে সোঁততটো চলিবই লাগিব। আমি সকলো নহয় জানো, সকলোৱে এতিয়া আমাৰ মাকবোৰৰ একেই ডিউটি। তাহাঁতে স্কুললৈ যোৱা মানে এতিয়া আমিও যোৱা, একেই কথা। তাইক ধুনীয়াকৈ উলিয়াই মেলি আমি দুইজনী স্কুললৈ বুলি গ'লোঁ। বেছি দূৰ নহয় অৱশ্যে, স্কুলখন একেবাৰে ওচৰতে, সেইকাৰণে মই ৰিক্সা এখন ভাড়া কৰি লৈছোঁ মাহেকীয়া হিচাপত। তাইক স্কুললৈ 8টা বজাতে নিব লাগে। সোনকালে থৈ মেলি আহি মই পূৰা ঘৰত এবাৰ চাহৰ জুতি লৈছোঁ, কাৰণ ৰাতিপুৱা সোনকালে যোৱা হয় কাৰণে একো এটা খাই নাযাওঁ। ভিডিঅ'টো অৱশ্যে বেছি দীঘল নহয়, একেবাৰে চুটি। আপোনালোকে যদি ভাল পাইছে লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই, থেংক ইউ।